পুতুকণ, নালিয়া, জিমি আৰু অংকুৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। সিহঁতকেইটাৰ এইকেইদিন মনটো বহুত ভাল। কাৰণ ভাদ মাহ পালেহিয়েই যেতিয়া মাকহঁতৰ লগত গাঁৱৰ নামঘৰলৈ নাম ল'বলৈ যাব পাৰিব। ঐ জিমি, মোৰ এটা কথা ক'ব লগা আছিল। এইবাৰ গাঁৱৰ নামঘৰলৈ মাহঁতৰ লগত নাম ল'বলৈ কোন কোন যাবি? মইতো যামেই। সদায় চাহ পানী আৰু মিঠাই খাবলৈ পাম। স্কুলৰ পৰা সোনকালে আহি ৰ'বলৈ নাই আৰু নামঘৰলৈহে দৌৰিম আৰু। তহঁতি নাম ল'বলৈ যাবি নে মিঠাই খাবলৈ যাবি মই ভালকৈ জানো। হ'ব ঠাট্টা কৰিব নালাগে। তই কেতিয়াবা নামঘৰলৈ নগ'লেও ৰাস্তাত ৰৈ মাৰে অনা মিঠাইটোলৈহে বাট চাই ৰৈ থাক, হয়নে নহয় কচোন? সেইটো বাৰু ঠিকেই কৈছ, কিন্তু মায়ে চাহৰ লগত খাব দিয়া মিঠাইটো নাখাই মৰমতে মোলৈ লৈ আহে। আৰু এইবাৰ ভাদ মাহত কৃষ্ণৰ জন্মাষ্টমীৰ দিনা যে মই নাম এফাকি দিম, মোক মায়ে শিকাইছে। বাহ, বহুত ভাল কথাচোন, আমাকো শিকাই দিবি দেই। পিছে কোনভাগ নাম দিবি অকণমান আমাকো গাই শুনাচোন। হ'ব বাৰু গাইছোঁ, পিছে বেয়া হ'লে আকৌ নাহাঁহিবি। আজি ৰাতি শিলা বৰষিলে নুশুনি পজাৰ মাত, পালি পোহৰীয়া সবে নিদ্ৰা গইলা উপজিলে জগন্নাথ। এই গোসাঁই উপজিলে কেৱে নাজানিলে, অকল বসুদেৱৰ বিনে কংসৰ ভয়তে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে। বাহ, বহুত ধুনীয়া হৈছে দেই, সঁচাকৈ তই পাৰিছ। এইবাৰ জন্মাষ্টমীত সঁচাকৈ বহুত ভাল লাগিব দেই। হ'ব এতিয়া ঘৰলৈ যাওঁগৈ ব'ল, সময়ো হ'ল নহয়। কালিলৈ স্কুলত লগ পাম সকলোকে। হ'ব তেন্তে যাওঁগৈ ব'ল, সকলোকে বাই বাই।